1950 চনত যেতিয়া ডাঙৰ ভূমিকম্প হৈছিল তেতিয়া এইবোৰ ফাটা তো দেখিছে এতিয়াও ফাট মেলি আছে ৰাইজসকল আজি যেহেতু উৰুকা তো সেইভাবে পুৰা জিনাই বিৰাট আহিছোঁ ইয়াতে মাছ ধৰিম তো জাল চাল পাতাইছোঁ এইবিলাক তো বলক আমি ভিডিঅ'টা এতিয়া প্ৰথমৰ পৰা আৰম্ভ কৰোঁ আৰু এনেদৰে ৰাতিপুৱা বেগখন লৈ ওলাই গ'লোঁ যিহেতু আজি উৰুকা তো বহুত বজাৰ কৰিব আছে ৱেলকাম টু তপন বলাছ আৰু এনেদৰে সকলোকে মই বাটৰ পৰা ভোগালীৰ শুভকামনা যাচিলোঁ তো বলক কলপাৰালৈ গৈ আছোঁ তো তাতে কি বনাইছে আপোনালোকক দেখাই আছোঁ তো বলক আজি ভিডিঅ'টা আৰম্ভ কৰোঁ আৰু বহুত দিনৰ পৰা একো ভিডিঅ' দিব পৰা নাছিলোঁ মানে এটা বিশেষ কাৰণত আৰু চাওকচোন গোৱালপাৰাত ইণ্ডিয়া গেট আৰু এটা ধুনীয়াকৈ দেখিছে মেজিঘৰ বনাইছে মানে এইটো পূৰা নিদিয়ে আৰু ইয়াতে চাইছে কিবা মানে হ'ব অলপ অনুষ্ঠান আৰু ইয়াতে চাইছে কি ধুনীয়াকৈ চাংঘৰ বনাইছে আৰু ষ্টেজ আছে তো মজা আৰু তো ইয়াতে 16 তাৰিখে আহি যাব আপোনালোকে কোনোবা ইণ্ডিয়া গেট বহুত ধৰণৰ বস্তু মানে কিন্তু আমাৰ এই গাঁৱৰ ল'ৰা ছোৱালীকেইটা মানে পিছ পৰি থকা নাই তো ইহঁতেও মানে খুটি খেতি কিবা কিবি বনাই আছে আৰু মানে ভাল লাগে কিবা এটা আৰু চাওক আমাৰ চাওক গাঁৱত লোকেল চব্জি লোকেল তো ইয়াত দেখিছে এইবিলাক হৈছে বন্ধাকবি আৰু এইবিলাক হৈছে ওলকবি তো আজি যিহেতু উৰুকা এইবিলাক চোন নকৰিলে হয় ৰাতি দে আৰু কিবা হ'ব মানে কি আজিকালি মানে চব্জিবিলাক তামাম কিবা না ঔষধ দিয়ে বনায় তো ইয়াতে পূৰা লোকেল এইটো আৰু এতিয়া গৈ আছোঁ সেই বিলত আৰু আমাৰ সন্মুখতে মানে এখন বিল আছে জিনাই বিল তো এতিয়া তালৈকে গৈ আছোঁ মানে মাছ মাৰিবলৈ আৰু যিহেতু এতিয়া পিকনিকৰ বতৰ তো আপোনালোকে বহুত ঠাইত পিকনিক খাব যায় কিন্তু ইয়াতে আহিব তো কোনো মানে গাড়ীৰ ফিজ নালাগে একো নালাগে আৰু সন্মুখত আপোনালোক চিনাৰী দেখুৱাই আছোঁ তো চাইছে এইখন পাহাৰ এইখন বিল তো মজা আৰু এনেকৈ গাঁও অঞ্চলত থাকিলে এটাই ভাল কি যদি আপোনালোকৰ বিলৰ ওচৰত মাটি আছে তো এনেকৈ খাল খুন্দি থওক তো মানে শুকাই গ'লে ইয়াৰ পৰা মাছ মাৰিব পাৰিব তো এইটো মেইন তো মজা আহিলে দেখা নাই পূৰা খুন্দি থৈ দিছে মানে এইটো যেতিয়া শুকাই যাব তো চেকি দিব এই ঠাইবিলাক আমাৰ মানে ঘৰৰ ওচৰতে আছে কিন্তু আমি বহুতে মানে নাজানো আৰু ইয়াতে চাইছে বহুত ধৰণৰ চৰাই আহে ইয়াতে আৰু সেইবিলাক সন্মুখত দেখিছে কি ধুনীয়াকৈ আছে তো মানে কিবা এটা ভাল লাগে আৰু তো আহিব যদি আপোনালোকে পিকনিক খাব ঠাই বিচাৰি পোৱা নাই তো এই বৰভিটালৈ আহক তো মজা ঠাই আছে মজা 1950 চনত যেতিয়া ডাঙৰ ভূমিকম্প হৈছিল তেতিয়া এইবোৰ ফাটা তো দেখিছে এতিয়াও ফাট মেলি আছে তো ধেমালি কৰিছোঁ আৰু এইটো আৰু এতিয়া চলাম নাও তো দুটাকৈ আহিছে এতিয়া কি পকা আৰু এইটো অলপ কিবা বেলেগ ধৰণৰ পকা কিবা আজি প্ৰথম দেখিলোঁ চাওঁ না কি মাখিন নিচিনা কিবা অলপ এতিয়া ইয়াতে নাও চলাম আমি যিহেতু দুখনকৈ নাও আছে তো আপোনালোকৰ যদি পিকনিক আহি ইয়াতে তো ধুনীয়াকৈ এনেদৰে নাৱত উঠি তো মজা আৰু ফিলিং ল'ব পাৰিব ইয়াতে আহিলে পূৰা বিনা খৰচত নাৱত উঠিব পাৰিব তো মজা আৰু এতিয়া আপোনালোকক অলপমান পৰিৱেশ দেখাই দিম ইয়াৰে নাৱত উঠি তো ৰাইজসকল আছোঁ ভোগালী বিহুৰ টাইমত জিনাই বিলত তো মাছ ধৰিব আহিছোঁ তো এতিয়া চাওক আমাৰ পৰিৱেশ চাওক আৰু এইবিলাক হৈছে জাল এনেদৰে পাতিছোঁ তো ইয়াতে এতিয়া মাছ মাৰিম আমি এয়া দেখা নাই এইবিলাক মানে গোটেই পুঙাবিলাক যে দেখিছে সেইবিলাক চব জাল এয়া চাইছে এনেকৈ এটা পিকনিক স্পট য'ত আপোনালোকে বিনা পইচাত তো এনেকৈ ঘূৰিব পাৰিব তো সকলো ঠাইতে কিবা নহয় কিবা এটা পইচা লয় কিন্তু ইয়াতে হ'লে এটা কৰা নালাগে আৰু ইয়াতে চাইছে চৰাই বহুতো দেখা পাব ইয়াতে তো এনেদৰে আমি আহি পালোঁ এইটো দ্বীপত মানে কি সেইফালৰ পৰা এনেদৰে আহিহে না তো ইয়াতে আপোনালোকে এনেদৰে খানা খাব পাব তো এতিয়া আমি আপোনালোকৰ পৰিৱেশটো দেখাই দিছোঁ ইয়াতে চাওক না কিমান খোলা পৰিৱেশ তো ইয়াতে আহক আৰু মজাকৈ আপোনালোকে খানা খাওক আৰু ইয়াতে খাই গৈছে দেখা নাই জুই থুই জ্বলাই আছে আৰু ইয়াতে ঠাইৰ কোনো অভাৱ নাই মানে বহুত ঠাই আছে আৰু চাওক আই বাটনত এটা ভিডিঅ' আহি আছে তো সন্মুখত মানে ধুনীয়া পাহাৰ আছে তো সেইটো ভিডিঅ' আপোনালোকে চাই ল'ব এনেদৰে আপোনালোকে পিকনিক খাই দিয়ে সিনা থাকক ইয়াতে আৰু ইয়াতে এনেদৰে ৰৈ থাকিব আৰু এনেদৰে আহি পাব আপোনাৰ নাও আৰু এতিয়া আৰু মজাকৈ ঘূৰক আৰু এইবিলাক ঠাই আপোনালোকে পইচা দিলেও কতো নাপাব মানে কিমান ধুনীয়া ঠাই তো মজা লাগিছে তো ইয়াতে আহিলে আপোনালোকে এনেদৰে নিজেও মানে মজাকৈ নাও চলাব পাৰিব আৰু তো ৰাইজসকল তো ইয়াতে চাওক এনেকৈ মানে পদুম ফুলো পাব আপোনালোকে এইবিলাক চাইছে পাতবিলাক আৰু ইয়াতে মানে এই লক্ষী পূজাৰ আগে মানে গোটেই মানে বিলখনে পূৰা পদুম ফুলে হৈ যায় তো আমি ইয়াৰ পৰা লৈ যাওঁ আৰু এইবিলাক চাইছে পদুম ফুলৰ পাত আৰু এতিয়া সেই চাকা খাব আহোঁ আমি চাকা ড্ৰাইভাৰ হৈছে খাপলা দেই ফিলিং কেনেকা জানুৱাৰী গৈছে তো ইয়াতে এনেদৰে মাছ মাৰি থাকিলে নহ'ব যিহেতু আমাৰ এতিয়ালৈকে মেজিঘৰটো সাজু হোৱাই নাই তো সেইটো বনাব বাকী আছে তো ৰাইজসকল এনেদৰে হৈ গ'ল আমাৰ নাও দি ঘূৰা কমেও 4 ঘণ্টামান ঘূৰিলোঁ ইয়াতে তো মজা এটা ফিলিং পালোঁ হৈ গ'ল আৰু এতিয়া আমাৰ মেজিঘৰটো বনাব লাগে তো এতিয়া বান্ধিব আহিছোঁ ইয়াতে মানে কাটি কুটি লৈ ল'লোঁ মানে মেজিঘৰৰ কাৰণে তো এইটো মানে এই লেংগুৰ হিচাপে আমি দিওঁ আমি লেংগুৰ লৈ আহি তো কলগছ পুতিলোঁ তো এতিয়া আমাৰ মেজিঘৰ সাজু হৈ আছে তো আমি মানে বেলেগ একো নবনাওঁ তো আমাৰ এই খৰি দিয়ে হৈ যায় তো এই এটা আহিছে ভেলাঘৰ বান্ধিব তো সেইটো দেখা নাই ইন্দ্ৰ চাকা পাৰ্টনাৰ আৰু কিমান মৰম লগা চাওকচোন এনেদৰে হৈ গ'ল আমাৰ সাজু লাহে হৈ আছে মানে সেইখিনি খৰি দি নহ'ল এতিয়া হীৰক জ্যোতি আহিছে সেইডাল কাটিব
সেইটো অকলে কটা নহয়, অলপমান ময়ো সহায় কৰি দিছোঁ দে আৰু 1 2 3 go আৰু এতিয়া এই চাউলখিনি লৈ লওঁ আৰু পুটুককৈ গৈ কিনে ভাঙাইলে মানে তই জানেই পিঠাটো খাবই লাগিব আৰু আজিকালি তই গম পাইছেই যিহেতু চবে জমিদাৰ হৈছে আহি পালোঁ মিল আৰু এতিয়া ইয়াতে খুন্দিম আৰু লৈ যাম আৰু এনেকৈ যে কি যুগ আহিব আৰু চাওক পূৰা কাৰেণ্টৰ ইঞ্জিন অন কৰি আছে ইঞ্জিন মটৰ আৰু এতিয়া এই পিঠালিগুড়া ভাঙি আছে ছেকেণ্ডৰ কাম আৰু অলপমান হ'ব আৰু পুটুককৈ লৈ যাম এতিয়া এই পৰিস্থিতি আৰু কেইদিন পাছত টেনশ্যন নাই ডাইৰেক্ট ঘৰতে হৈ যাব সকলো বস্তু আৰু চাইছে এনেদৰে হৈ গ'ল পিঠালি দেখা নাই ইয়াতে এই ৰংগুড়া তেনেদৰে থৈ দিব এনেকুৱা যায় তো ইয়াতে ধান আছে ধান আৰু এতিয়া হৈ গ'ল এতিয়া আপুনিও আহিব পিঠা খাব আৰু নেক্সট ভিডিঅ' আপোনাৰ লগত ভেলাঘৰত জ্বলাই আছোঁ